তোমাৰ সতে প্ৰথম চিনাকিতে দুচকুৱে বহু কথা ক'লে জানানে নাজানা জানানে নাজানা। মোৰ চেনেলটোলৈ আপোনালোকক পোনপ্ৰথমবাৰৰ কাৰণে স্বাগতম জনালোঁ আৰু প্ৰথম আজি এটা ভিডিঅ' আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ ওলাইছোঁ আৰু ভিডিঅ'টোৰ আজি প্ৰথমজন শিল্পী মোৰ লগত উপস্থিত আছে আৰু তেখেত আপোনালোকৰ সকলোৰে পৰিচিত আমাৰ চৰাইদেউ জিলাৰ এজন অতি প্ৰতিভাৱান শিল্পী হয়। দীঘদাক মোৰ চেনেলটোলৈ স্বাগতম জনালোঁ। ধন্যবাদ। আৰু দীঘদাৰ সম্পূৰ্ণ নামটো আপুনি এবাৰ আমাৰ দৰ্শকক জনাব নেকি? হয়, মোৰ নাম দীৰ্ঘজ্যোতি দত্ত। হয়, আৰু ঘৰ আপোনাৰ? মোৰ ঘৰ দক্ষিণ সোণাৰী, সোণাৰীত। আৰু আপোনাৰ ষ্টুডিঅ'টো কিমান দিন হ'ল ইয়াত ষ্টুডিঅ'টো খোলা? মোৰ আজি ষ্টুডিঅ' প্ৰতিষ্ঠা কৰা প্ৰায় 7 বছৰেই হ'ল। 7 বছৰ। আৰু ইয়াত ধৰক কোনোবাই যদি কিবা কামৰ কাৰণে আপোনাক কণ্টেক্ট কৰিবলগীয়া হয় তেতিয়াহ'লে কি ঠাইত আহিব লাগিব সোণাৰী? আমাৰ সোণাৰী দক্ষিণ সোণাৰী গেছ গুদামৰ ওচৰত ঘৰ, নামতোলা ৰোড, গেছ গুদামত ৱাৰ্ড নম্বৰ 8, তাতে আমাৰ ঘৰ আৰু মই ঘৰতে ষ্টুডিঅ' কৰিছোঁ। আৰু আজি আপোনাক মই দুটামান প্ৰশ্ন কৰিম আৰু আপুনি গীতো গাব লাগিব, গতিকে আমাৰ দৰ্শকৰ কাৰণে। গতিকে আমি অনুষ্ঠানটো এতিয়া আৰম্ভ কৰিবলৈ গৈ আছোঁ। গতিকে দৰ্শকেও চাই থাকিব, আমি এতিয়া অনুষ্ঠানটো আৰম্ভ কৰিবলৈ গৈ আছোঁ। গতিকে পলম নকৰি আহক আমি অনুষ্ঠানটো আৰম্ভ কৰোঁ। এই যি সংগীত যাত্ৰা, এই সংগীত যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে? আমাৰ দৰ্শকক অকণমান জনাই দিলে ভাল হ'ব। সংগীতৰ যাত্ৰা বুলি ক'বলৈ গ'লে মই প্ৰায় ক্লাছ 7 মানৰ পৰাই সংগীতত নামি পৰিছিলোঁ আৰু এই ক্ষেত্ৰত মোক সহায় কৰিছিলে মোৰ মায়ে। আৰু তেওঁ প্ৰথমতে মোক কেইটামান বৰগীত, আধুনিক গীত, এনেকৈ কিছুমান গীত শিকাইছিলে, যাৰ ফলত আৰু মই স্কুলত প্ৰথমতে আৰম্ভ কৰিছিলোঁ। হাইস্কুল লেভেলত আছিলোঁ তেতিয়া, ক্লাছ 7 মানত থাকোঁতেই প্ৰথম মই ষ্টেজত গাইছোঁ আৰু স্কুলৰ ষ্টেজত, আৰু সেইখিনিৰ পৰাই আৰম্ভণি হৈছিলে। আৰু তাৰপিছত ক্লাছ 9ত প্ৰথম মই ষ্টেজত উঠিছোঁ। আমাৰ সোণাৰী টাউন হাইস্কুলৰ ৰূপালী জয়ন্তী আছিলে, সেই প্ৰথমবাৰৰ কাৰণে জীৱনৰ মই তেতিয়াই ষ্টেজত উঠিছোঁ। হয়, তেতিয়াৰ পৰা আৰম্ভণি হৈছে ষ্টেজত। তাৰপিছত কলেজ পোৱাৰ পাছত কলেজত মানে সংগীতৰ বা কালচাৰেলৰ যিটো পৰিসৰ বহুত বহল, আৰু গতিকে এই ক্ষেত্ৰত মোক কলেজত ছাৰ বাইদেউসকলেও বহুত সহায় কৰিছিলে সংগীতৰ বিভিন্ন দিশত আগবাঢ়িবলৈ, আৰু তেওঁলোকৰ সহায় সহযোগিতাত মই বহুতখিনি আগবাঢ়ি গৈছিলোঁ। আৰু তাৰপিছত পৰ্যায়ক্ৰমে লাহে লাহে ষ্টেজ প্ৰগ্ৰেম কৰিবলৈ ধৰিলোঁ, ষ্টেজ বিহু প্ৰগ্ৰেম বা বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক কৰিবলৈ ল'লোঁ। আৰু তেনেকৈ গৈ গৈ আৰু মই কিছুমান গীত মই বাণীবদ্ধও কৰিছিলোঁ। আৰু তেনেকৈ আচলতে মই সংগীতৰ লগত জড়িত হৈ পৰিলোঁ আৰু এতিয়াও সংগীতৰ লগতে লাগি আছোঁ। আৰু সংগীত জগতৰ পৰা এতিয়া আপোনাৰ এই ষ্টুডিঅ' জগতলৈকে এই গোটেই জাৰ্ণিটো বা এই যাত্ৰাটোৰ বিষয়ে অলপ আমাক দৰ্শক ৰাইজক ক'ব নেকি? ষ্টুডিঅ'ৰ কথা ক'বলৈ গ'লে মই আজি ষ্টুডিঅ' খোলা প্ৰায় 7 বছৰেই হ'ল। আৰু মোৰ এইটো এটা তোমাৰ মানে মিউজিক কৰা পাৰ্ট, ইয়াত মই মিউজিক কৰোঁ। আৰু এটা মোৰ পাৰ্ট আছে ষ্টুডিঅ' ডাবিং ৰুম এটা আছে, তাত ভইচ ডাবিং হয়। আৰু 7 বছৰৰ পৰা মই এতিয়ালৈকে প্ৰায়খিনি গীতেই কৰা হ'ল ষ্টুডিঅ'ত। আৰু বহুতখিনি ল'ৰা ছোৱালী আহিছে, নতুন নতুন নৱপ্ৰজন্মৰ শিল্পীসকল কিছুমান আহিছে, তেওঁলোকে গীত কৰিছে মোৰ ওচৰত, আৰু মোৰ যথেষ্ট ভাল লাগে তেওঁলোকৰ লগত থাকি। আৰু মানে যিহেতু সংগীতৰ লগতে মানে মই বিশেষকৈ জড়িত, নিজেও গীত গাওঁ, গতিকে তেওঁলোক আহিলেও মোৰ ভাল লাগে, তেওঁলোকৰ লগত মই কাম বন কৰি থাকোঁ, আৰু তেনেকৈ কৰি থাকোঁ। আৰু যদিও কথা পাতি আছোঁ, আপোনালোকে ধৰক গীত শুনিবলৈ বিচাৰিব বা মই হ'লেও গীত শুনিবলৈ বিচাৰিছোঁ, সেইকাৰণে আপোনাক এতিয়া মই এটা গীত অনুৰোধ কৰিম যে আপোনাৰ এটা নিজৰ সৃষ্টিৰাজিৰ ফালৰ পৰা এটি গীত আমাৰ দৰ্শক ৰাইজৰ কাৰণে আগবঢ়াব বুলি মই অনুৰোধ কৰিলোঁ। কি শুনাব এতিয়া আপুনি? গীতৰ কথা তুমি কৈছা যেতিয়া, মোৰ কেইবাটাও গীতেই আছে বাৰু। তাৰ ভিতৰত মই আজি দৰ্শকসকললৈ মোৰ এটি গীত, মোৰ খুব ভাল লগা এটি নিজৰ এটি গীত মই আজি তেওঁলোকক আগবঢ়াবলৈ বিচাৰিছোঁ। গীতটি দুষাৰিমান মই
অলপ গুণগুণাই দিছোঁ বাৰু তোমাৰ সতে প্ৰথম চিনাকিতে দুচকুৱে বহু কথা ক'লে জানানে নাজানা জানানে নাজানা তোমাৰ সতে প্ৰথম চিনাকিতে দুচকুৱে বহু কথা ক'লে জানানে নাজানা জানানে নাজানা খুব সুন্দৰ এটি গীত ধন্যবাদ দীঘদা আপুনি নিজৰ মূল্যৱান সময়খিনি আমাৰ এই অনুষ্ঠানটোত দিয়াৰ কাৰণে বা মোৰ চেনেললৈ আপুনি অহাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আৰু আশা কৰিম যাতে আপুনি আগলৈও এনেধৰণে ভাল ভাল কাম কৰি যাওক আৰু আমাৰ উঠি অহা নৱপ্ৰজন্মক উৎসাহিত কৰি যাওক আৰু শেষত আমাৰ দৰ্শকক কিবা ক'ব নেকি কিনো ক'ম আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই অনুষ্ঠানটো চোৱাৰ কাৰণে আৰু তোমালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু তোমাৰ যাতে এই ইউটিউব চেনেলটি আগবাঢ়ি যাওক আৰু ভাল ভাল বস্তু দি যোৱা ভাল ভাল মানে দি যোৱা দৰ্শকক যাতে সকলোৱে যাতে ভাল পায় তোমাক আদৰি লয় তোমাৰ চেনেলটি ছাকচেছ হওক তাৰে কামনা কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত কথা পাতিলোঁ এতিয়া আৰু সময়ো লাহে লাহে সময় শেষ হৈ আহিছে আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ আৰু শেষত ধন্যবাদ জয় অসম